তামোলপুৰত চালানবিহীন শিলবালি ভৰ্তি ডাম্পাৰ জব্দ। যোৱা নিশা তামোলপুৰৰ বৰনগৰত তামোলপুৰ বন বিভাগ আৰু কুমাৰিকাটা বন বিভাগৰ যৌথ অভিযানত এখন চালানবিহীন শিলবালি ভৰ্তি ডাম্পাৰ জব্দ কৰা হয়। বন বিভাগে জনোৱা মতে বন বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত পুৱতি নিশা শিলবালি ভৰ্তি এখন ডাম্পাৰ নম্বৰ AS25FC 3882 নম্বৰৰ দ্ৰুত গতিত ৰঙিয়া ভূটান পথেৰে গতি কৰা পৰিলক্ষিত হয়। পিছত বন বিভাগে তালাচীৰ সময়ত ডাম্পাৰখনৰ কোনো চালান নোহোৱাটো পৰিলক্ষিত হোৱাত বন বিভাগৰ লোকে ডাম্পাৰখন তামোলপুৰস্থিত বন বিভাগক গতাই দিয়ে। উল্লেখযোগ্য যে বিগত বছৰ ধৰি চালানবিহীনভাৱে এছাম ডাম্পাৰে চৰকাৰক ৰাজহ ফাঁকি দি অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। আমি কুমাৰিকাটা ৰেঞ্জ আৰু তামোলপুৰ ৰেঞ্জে লগ হৈ পেলাই আমি বৰনগৰ বুলি তামোলপুৰ যি বৰনগৰ এই বৰনগৰত আমি পেট্ৰলিং ডিউটিত আছিলোঁ। এই পেট্ৰলিং ডিউটিত থাকাতেই কুমাৰিকাটাৰ পৰা ৰঙিয়ালৈকে যোৱা পথত আমি ডাম্পাৰ এখন পালোঁ, শিল বালি ভৰ্তি ডাম্পাৰখন পাই আমি ৰখালোঁ। ৰখাৰ পাছত আমি তেওঁলোকৰ নথি পত্ৰ বিচাৰাতে তেওঁলোকে আমাৰ যি চালান বিশেষকৈ চালান আমি এই চালান বিচাৰাত তেওঁলোকে নাই বুলি ক'লে। নাই বুলি কোৱাৰ পাছতে আমি সেইখন জব্দ কৰি তামোলপুৰ আমাৰ যি ফৰেষ্ট ৰেঞ্জ তাত আমি চমজি দি থৈ আহোঁ। তেওঁলোকে ঠিক তেনেকুৱা একো কাগজ দেখাব পৰা নাছিলে। টাইমটো 10টাৰ পৰা 15-20 তেনেকুৱাতে হ'ব। তামোলপুৰ ৰেঞ্জতে আছে। কিয় অনুযায়ী আইনী ব্যৱস্থা ল'ব। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।